গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মোৰ ডিউটি নাই, তো আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আমি তিনিওটাই যাম, মানে বেটাৰ কথা কৈছোঁ। আজি বহুত দিনৰ মূৰত ঘৰলৈ যাবলৈ লৈছোঁ আৰু তেনেকৈ ভ্লগো বনোৱা হোৱা নাই। চ' ভাবিলোঁ আজি ঘৰলৈ যাওঁতে ভ্লগ বনাই যাম, তেতিয়াহ'লে চাই থাকিব ভ্লগটো। আমি দুটা যাবলৈ ওলালোঁ। হাজবেণ্ডে গাড়ী ঘূৰাই আছে, সেই পিছফালে চাওক। আৰু বেটা এনেকৈ শিকি মুখত এনেকৈ খুব ভাল পায় সি। হোৱাৰ পিছত তাত চবতে আপডেট কৰিলে গম পাই যায় আৰু মোবাইলৰ নিচিনা মানে আমি 9টামানতে ঘৰ পালোহি আৰু এতিয়া দিনৰ 1টা বাজিছে আৰু মই চব্জি বনাব লৈছোঁ। মায়ে ভাতখিনি বনালে আৰু যিহেতু ঘৰত মিস্ত্ৰী কামো লাগি আছে, সেইকাৰণে সিহঁতৰ কাৰণেও বনাব লাগিব। চব্জি তেল তুলি আছে আৰু এতিয়া ওলালোঁ মেৰবিললৈ বুলি। চাচনিত আছে, মানে চাচনি অলপ পাৰ হৈ যাব লাগে। ভণ্টি দুজনী, মই আৰু এখেত। আৰু এয়া সৰু ভণ্টিয়ে লাজ কৰিছে কেমেৰাত ওলাবলৈ, অকণ জমনি কৰি দিছোঁ। এইখনে হৈছে মেৰবিললৈ সোমাই যোৱা প্ৰথমখন গেট আৰু এইখন নতুনকৈ বনাই আছে, বনাই কমপ্লিট হোৱা নাই। আৰু এইখনতে টিকেট কাটিব লগা হ'ল। টিকেটৰ প্ৰাইচ 100 হ'ল। আৰু কোৱা হয় মেৰবিলৰ মানে মেৰবিল শব্দটো উৎপত্তি হ'ল কেনেকৈ, ইয়াত এখন বিলত জলকোঁৱৰ এজনে গাঁৱৰ ছোৱালীজনী এনেকৈ লৈ গৈছিলে আৰু যিহেতু মেৰ খাই আহিছিলে, সেইকাৰণে এই ঠাইখনৰ নাম হ'ল মেৰবিল। আচলতে মই কাহিনী জনা নাছিলোঁ, কিন্তু মোৰ হাজবেণ্ডে এনেকৈ কৈছে, তো ময়ো যিখিনি জানো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া হৈছে সেই জলকোঁৱৰজন। এটা প্ৰতিমা বনাই থোৱা হৈছে, যি এখন নাৱত জলকোঁৱৰে এজনী কন্যা এনেকৈ উঠাই লৈ গৈছে আৰু যাৰ বাবে এই মেৰবিল নামটো উৎপত্তি হ'ল আৰু বিখ্যাত মেৰবিল ঠাইখন। আৰু এইবোৰ হৈছে গেষ্ট ৰুম। কোনোবা আলহী আহিলে বা বাহিৰৰ পৰা কোনোবা আহিলে থাকিবৰ কাৰণে এইখিনি বনোৱা হৈছে। আৰু সেয়া সৰুকৈ অকণমান পাৰ্ক আছে, তাত বিশেষ একো নাই। সেইটো দেখিছিলে শহাপহু। আৰু ইয়াত মানুহৰ যথেষ্ট আগমন হয়। আৰু এই জাপিকেইটা চাওক, কিমান ডাঙৰ ডাঙৰ জাপি, নহয়নে? আগফালৰ বেনাৰখনত চাগে দেখিছে আপুনি, ইয়াত বহুতো প্ৰাণী আছিলে, মানে ধৰক অজগৰ আৰু কিবা কিবি আছিলে, চৰাই। সেইখিনি চব এতিয়া নহা হ'ল তেনেকৈ, আৰু এইখনো বনাই আছে। আৰু আমি পালোহি কাপোৰ দলং। হাজবেণ্ডে যাব বিচৰা নাছিল যদিও মই টানি আজুৰি লৈ গ'লোঁ। আৰু মই নামতহে, এনেই যাবলৈ মোৰ ভয় লাগে তেনেকৈ, দলং চলংবোৰত মাথাও ঘূৰাই। ব'লা আকৌ যোৱাচোন, মই যাম নহয়। আৰু বেচেৰা ক'তো ফুৰাবলৈ নিদিয়াৰ কাৰণে মনটো দুখ। পকাতে মা-দেউতাৰ লগত খেলি বহি থাকিলে। আৰু এয়া আমি ৰুমলৈ ওলালোঁ আহিবলৈ ঘৰৰ পৰা। আৰু জেছপাৰৰ সেই একে পজিশ্যনতে, বেছি বতাহ লাগিলে সি সোমাই যায়।
জাষ্ট আহি ৰুম পাইছোঁ, ৰুম পাই ড্ৰেছ চেঞ্জ কৰি লৈছোঁ, ফ্ৰেছ হৈ কিনে এতিয়া ভাবিছোঁ অকণমান দেৰি শুই লওঁ, মানে ডিউটিও আছে মোৰ 1টা বজাৰ পৰা, সেইকাৰণে অকণমান দেৰি ৰেষ্ট লৈ লওঁ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। যদি কোনোবা নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। আৰু এয়া ৰাতি 2:30 বজাত আমি দুজনে হোটেলত চাহ খাব সোমাইছোঁ বোকাখাতত। মানে দাদাৰ হঠাৎ এক্সিডেণ্ট হোৱাৰ কাৰণে ইমাৰ্জেঞ্চিকৈ আমি আহিব লগা হ'ল বোকাখাত। এতিয়া ঠিকেই আছে বাৰু, তেনেকৈ বিশেষ দুখ পোৱা নাই, যিহেতু পিছফালৰ পৰা গাড়ীয়ে খুন্দিয়াইছিলে।